নমস্কাৰ, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ লোকেল মুৰ্গীৰ জোল আৰু মই কেনেদৰে বনাইছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ। ইয়াত লৈছোঁ মই ভেদাইলতা, লগত লৈছোঁ নৰসিংহ পাত আৰু লৈছোঁ শুকলতি পাত। শুকলতি বেছি মানুহে চিনি নাপায়, সেইকাৰণে ভালদৰে দেখাই দিছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে ধুই লৈ পিচি ল'ম। এতিয়া লৈছোঁ জালুক কেইটামান, লোকেল মুৰ্গী লৈছোঁ 400 গ্ৰাম, লৈছোঁ পিঁয়াজ, নহৰু, আদা, জলকীয়া আৰু ডাঙৰ আলু এটা পিটিকি লৈছোঁ। আৰু এইখিনি পেষ্টখিনি হয়। আৰু এতিয়া জালুকখিনি মই পিচি লৈছোঁ। সেইখিনি তেলত দিওঁতে দেখুওৱা নহ'লে কাৰণ মোবাইলটো অফ হৈ গ'ল। এতিয়া মই এইখিনি অলপ সময়ৰ কাৰণে ভাজি লৈছোঁ। এতিয়া মোৰ এয়া অলপ ভাজা হৈ গৈছে। এতিয়া মই দিছোঁ হালধি গুড়ি আধা চামুচ, নিমখ দিছোঁ 1 চামুচ। এইখিনি এতিয়া মিক্স কৰি লৈছোঁ। এতিয়া দিছোঁ পিঁয়াজ, নহৰু, আদা, জলকীয়া। এইখিনি অলপ সময় মই ভাজি ল'ম কেঁচা গোন্ধটো নোযোৱালৈকে। ভাজা হৈ আহিছে। এতিয়া মই পিটিকি লোৱা আলুখিনি ইয়াত দি দিম আৰু এইখিনি মই মিলাই ল'ম। মিলাই হৈ গৈছেহি। এতিয়া মই দিছোঁ জিৰা গুড়ি আধা চামুচ। এতিয়া মই পেষ্টখিনি ইয়াত দি দিছোঁ আৰু এইখিনি মই মিলাই লৈছোঁ। এতিয়া পিচি লোৱা জালুকখিনি ইয়াত দি দিম। আকৌ এবাৰ মিলাই দিছোঁ। যিটোতে পেষ্টখিনি লাগি আছে কাৰণে মই পানী এগিলাচ দি মিলাই পেলাই ইয়াত দি দিছোঁ। এতিয়া অলপ সময় মই উতলিবলৈ দিম, যিহেতু সিজিও আহিছে। আৰু এই ৰেচিপিটো মই মোৰ ঘৰত বনোৱা নাছিলোঁ, মই বনাইছিলোঁ মাহীহঁতৰ ঘৰত। মাহী অপাৰেশ্যন এটা হৈছিলে আৰু হেল্থৰ কাৰণে বহুত ভাল হয়। আৰু শুকলতি পাত, নৰসিংহ আৰু ভেবেলী লতা পাত চিলনি শুকুৱাবলৈ কাৰণে বহুত ভাল হয়। সেই ভাবিলোঁ বনাইছোঁ যিহেতু আপোনালোককো দেখাওঁ। আৰু মই ইয়াত বেছি মছলা ব্যৱহাৰ কৰা নাছিলোঁ, আপোনালোকে দেখিছেই। আৰু এনেদৰে বনাই খাবচোন, হেল্থৰ কাৰণে বহুত ভাল হয়। যিহেতু চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাব।